নমস্কাৰ। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি আকৌ এটি কাহিনীৰ মাজলৈ সোমাই যাওঁ। বলক, এয়া অনুৰাগ আৰু জোনাক পিয়াৰ কাহিনী। আহকচোন এতিয়া আমি কাহিনীৰ মাজলৈ সোমাই যাওঁ। অনুৰাগৰ ফোন জোনাক পিয়ালৈ বুলি। হেল্ল', তুমিয়ে মোৰ মনৰ জোনাক নোহোৱানে? হয়, কিন্তু আপুনি কোনে ক'লে বাৰু? মই আপোনাক চিনি পোৱা নাই। চিনি আপুনি নাপাবই। এই অনুৰাগ, তোমাৰ বাবে হোৱালৈও যে আছে কিছু দূৰত্বৰ সময়ৰ মেপাক। আপোনাৰ আওপকীয়া কথাবোৰ মই হ'লে একো বুজিব পৰা নাই। সঁচাকৈ ক'বনে বাৰু আপুনি কোন? চিনাকি হৈও অচিন বাটত ক'ৰবাত হেৰাই যোৱা কাৰোবাৰ প্ৰাক্তন প্ৰেমিক মই। মোক মনত পেলাবলৈ তুমি হয়তো অতীতলৈ এবাৰ ঘূৰি চাব লাগিব। জোনাক মোৰ আজিও প্ৰিয়। তোমাৰ বাৰু অনুৰাগ আজিও প্ৰিয়নে? মনত পৰিল সেই তাহানিৰ জোনাকৰ অনুৰাগৰ কথা। ভালে আছা অনুৰাগ? ভালে আছোঁ দিয়া। তোমাৰ ভালনে? বহুদিন শুনা নাই জানা, জীয়াশিলে কথা কোৱা। বহুদিন শুনা নাই, জীয়াশিলে কথা কোৱা। বুকুৰ মেৰে লিখি থোৱা ভাল পোৱা, ভাল পোৱা। পৰেনে তোমাৰো মনতে বাৰু ৰৈ ৰৈ প্ৰিয় হিয়া কপে কিয় জানোচা পাহৰি যোৱা। নিমেৰিয়ে শিমলে